হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বনাই দেখুৱাম বাসন্তী পোলাও। আহকচোন মই কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই চাউল লৈছোঁ 2 গিলাচ। এইখিনি মই ভালদৰে ধুই পেলাই পানীত তিয়াই ৰাখিছিলোঁ আধা ঘণ্টামানৰ কাৰণে। আৰু এখন চালনীত উলিয়াই ল'লোঁ, ফেনৰ তলত দি থৈছিলোঁ। সেয়া বাচন এটাত উলিয়াই ল'লোঁ গোটেইখিনি। আৰু এতিয়া ইয়াতে দিছোঁ হালধি 1 চামুচ, নিমখ দিছোঁ আধা চামুচ, আৰু দিছোঁ গৰম মছলা 1 চামুচ। এতিয়া ইয়াতে দিছোঁ আদা আৰু নহৰু বটা দিছোঁ, ঘিউ দিছোঁ 2 চামুচ। এতিয়া আটাইখিনি ভালদৰে মিহলি কৰি ল'ম। এয়া চাওক, এনেকৈ গোটেইখিনি ভালদৰে সানি ল'ব লাগিব। আৰু এইখিনি এতিয়া আধা ঘণ্টামানৰ কাৰণে ঢাকন দি ৰাখি দিব লাগিব। তাৰপিছত মই কুকাৰ এখন বহাই লৈছোঁ, তাতে ঘি দিছোঁ আৰু দিছোঁ 2টা তেজপাত। ইয়াতে দালচেনি দিছোঁ অকণমান আৰু লং ইলাচি দি দিছোঁ। ইয়াতে কাজু আৰু খিচমিচ দি লৈছোঁ। মই এইখিনি তিয়াই ৰখা নাই, আপোনালোকে তিয়াই ল'ম বুলি ভাবিলে অকণমান আগত তিয়াই ৰাখিব পাৰে। এতিয়া এইখিনি অকণমান ৰঙচুৱা হ'লেকে ভাজি লৈছোঁ। আৰু যিখিনি চাউল মই থৈ দিছিলোঁ সেইখিনি ইয়াতে দি দিম এতিয়া। সেয়া দি দিলোঁ। এতিয়া এইখিনি 3 মিনিটমানৰ কাৰণে ভাজি ল'ম। আৰু ইয়াতে অকণমান চেনি দি দিছোঁ। আপোনালোকে চেনিটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। আৰু পানী দি দিছোঁ মই 1.5 গিলাচ, আৰু 3টা দিছোঁ কেঁচা জলকীয়া। এয়া এটা চিটি মৰাই ল'লোঁ, হৈ গ'ল। মই এনেকৈ বাচন এটাত উলিয়াই লৈছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।